Hello everyone, welcome to a brand new video of Knowledge Nolbari. So guys, আপোনালোকে দেখিছে হয়তো চেনেলটোৰ নামটো স্লাইড চেঞ্জ হৈছে। তাৰ কাৰণ বেলেগ একো নাই, অলপ চেনেলটোৰ নামটো অলপমান মানে অদ্ভুত আছিল। অদ্ভুত নাই, অলপ মানে বেলেগ আছিল। কিন্তু পিছত ময়ো ভাবিলোঁ আৰু বহুত ফ্ৰেণ্ডেও ৰেকমেণ্ড কৰিলে যে অলপ নামটো চেঞ্জ কৰি দিয়া। সেইকাৰণে মই এইবাৰ অলপ স্লাইটলি লোকেল টাইপৰ ৰাখিবলৈ চেষ্টা কৰিলোঁ। সেইকাৰণে নামটো নলেজ এলিৰ পৰাই যায় নলেজ নলবাৰী কৰিলোঁ। Anyway guys, that's a different topic. So guys, আজি আমাৰ টপিকত আমি আলোচনা কৰিম এটা ৰিসেন্টলি হোৱা ডিসকভাৰীৰ ওপৰত। তো গাইজ, আপোনালোকে যদি স্পেচৰ কথা এক্সপ্ল'ৰ কৰি ভাল পায় নাইবা স্পেচ ৰিলেটেড কথাবোৰৰ নিউজ ৰাখে, তেনেহ'লে আপোনালোকে জানিব যে আজি কেইদিনমান আগতে নাছাই এটা নতুন ডিসকভাৰীৰ কথা মানে কৈছিল, ৰিসেন্টলি হোৱা ডিসকভাৰী এটাৰ কথা কৈছিল। তো বাৰু সেই ডিসকভাৰীটোনো কি আছিল, আমি আজি সেই বিষয়ে আলোচনা কৰিম। তো গাইজ, মই হৈছোঁ আপোনালোকৰ বন্ধু দীপ আৰু আপোনালোকে চাই আছে নলেজ নলবাৰী। আৰু আজি আমি আমাৰ ভিডিঅ'টোত আলোচনা কৰিম বেনু এষ্টেৰইডত আৱিষ্কাৰ হোৱা পানীৰ বিষয়ে। তো গাইজ, আমি বেছি পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গাইজ, ভিডিঅ'টো ডিটেইলত আলোচনা কৰাৰ আগতে আমি প্ৰধানকৈ তিনিটা কথা জানিব লাগিব। সেয়া হৈছে যে এষ্টেৰইড কি বস্তু, বেনু এষ্টেৰইড কি, আৰু যিটো মিছন অচাইৰিছ ৰেক্স যি এই মানে আৱিষ্কাৰটো কৰিলে সেইটো কি বস্তু। তো গাইজ, উল্কাপিণ্ড হৈছে আচলতে লেফ্ট অভাৰ ডেব্ৰিজ। মানে ধৰক আমাৰ যেতিয়া সৌৰজগতখন সৃষ্টি হৈছিল আজিৰ প্ৰায় 450 কোটি বছৰ আগতে, তেতিয়া গ্ৰহ নক্ষত্ৰ চন্দ্ৰ সূৰ্য চব হোৱাৰ পিছত ধৰক যিবোৰ সামগ্ৰী ৰৈ যায়, ভগ্নাৱেশ বা যিকোনো ক'ব পাৰে, ধৰক ডাঙৰ ডাঙৰ শিলৰ খণ্ড, এইবিলাকে হৈছে এষ্টেৰইড। এতিয়া এষ্টেৰইড সাধাৰণতে কিছুমান বেল্ট ফৰ্মত থাকে, যেনে আমাৰ জানো এষ্টেৰইড বেল্ট আৰু কাইপাৰ বেল্ট। এই দুটা বেল্টত বহুত এষ্টেৰইড থাকে, মানে এষ্টেৰইডৰ বেল্ট টাইপৰ সূৰ্যৰ আশে পাশে থাকে। আৰু কিছুমান ফ্ৰী মুভিং এষ্টেৰইড থাকে, মানে সূৰ্যৰ আশে পাশে ঘূৰি থাকে বা কেতিয়াবা নিজৰ দিশ হেৰালে কোনোবা গ্ৰহ বা চন্দ্ৰত পৰা কথাও আমি নাছাৰ পৰাই গম পাওঁ। এতিয়া নেক্সট কথাটো হৈছে গাইজ, বেনু এষ্টেৰইড কি। তো বেনু এষ্টেৰইডটো হৈছে এটা মিডিয়াম চাইজৰ এষ্টেৰইড, যাৰ মোটামুটি ডায়ামিটাৰ হৈছে 500 মিটাৰ আৰু এইটো সূৰ্যৰ আশে পাশে ঘূৰে, মানে এই সূৰ্যৰ আশে পাশে ৰিভলিউশ্যন হয়। তাৰপিছত আৰু এটা ডাঙৰ কথা হৈছে গাইজ, কিছুমান চাইণ্টিষ্টে মানে এজামশ্যন কৰিছে যে যিটো বেনু এষ্টেৰইড আছে সেইটো 22nd চেঞ্চুৰীত শেষৰ ভাগত পৃথিৱীত পৰিব। কাৰণ এই যিটো উল্কাপিণ্ড আছে সি পৃথিৱীৰ পৰাই প্ৰায় 23 লাখ কিলোমিটাৰ দূৰত আছে। তো কিছুমান চাইণ্টিষ্টে সেইকাৰণে এজামশ্যন কৰিছে যে 22nd চেঞ্চুৰীৰ শেষৰ ভাগত এই উল্কাপিণ্ডটো পৃথিৱীত পৰিব। এজামশ্যনহে দিয়কচোন, আৰু ভয় খাব লগা কাৰণ নাই, এজামশ্যনহে কৰিছে। এতিয়া গাইজ আহিল নেক্সট টপিক, মানে অচাইৰিছ ৰেক্স মানে কি। তো অচাইৰিছ ৰেক্স মানে হৈছে অৰিজিন, স্পেক্ট্ৰেল ইণ্টাৰপ্ৰিটেশ্যন, ৰিচৰ্চ আইডেণ্টিফিকেশ্যন, ছিকিউৰিটি, ৰেগলিট, এক্সপ্ল'ৰাৰ। আৰু এই মিছনটো লঞ্চ কৰা হৈছিল ছেপ্টেম্বৰ 2016। ইয়াৰ প্ৰধান উদ্দেশ্য আছিল আমাৰ বিজ্ঞানীসকলক সহায় কৰা, যাতে সিহঁতে গম পায় যে গ্ৰহ নক্ষত্ৰবোৰ কেনেকৈ সৃষ্টি হৈছিল, তাৰপিছত জীৱন কেনেকৈ আৰম্ভ হৈছিল, আৰু উল্কাপিণ্ড বা এষ্টেৰইডৰ সমূহে আমাৰ যিবোৰ জ্ঞান আছে সেই জ্ঞানৰ পৰিসৰ যাতে আৰু বৃদ্ধি হয়, নতুন নতুন কথা আমি গম পাওঁ, সেইকাৰণে এই মিছনটো লঞ্চ কৰা হৈছিল। তো মিছনটো লঞ্চ হ'ল, তাৰপিছত মানে প্ৰবটো ঘূৰিলে তাৰপিছত লেটেষ্ট ডাটা অনুসৰি এই বছৰৰে আগষ্টৰ পৰা ডিচেম্বৰৰ সময়ত প্ৰবটো মানে মিছনত যিটো প্ৰব ব্যৱহাৰ কৰা হৈছে সেই প্ৰবটোই 3টা ইনষ্ট্ৰুমেণ্ট বেনু এষ্টেৰইডৰ পিনে টুৱাই পেলাই যাই আছিল। মানে ধৰক ডাটা সংগ্ৰহ কৰিছিল। সেই ইনষ্ট্ৰুমেণ্টকেইটা কি আমি নাজানো, ধৰক এইটো চাইণ্টিফিক ভাষাত কিবা হ'ব, সেইটো মই ক'ব নোৱাৰিম বৰ্তমান। পিছত আমাৰ যেতিয়া এই প্ৰবটোই বেনু উল্কাপিণ্ডৰ পৰা প্ৰায় 19 কিলোমিটাৰমান দূৰত আছিল, তেতিয়া সি নিজৰ প্ৰথম মানে অবজাৰভেশ্যনৰ ৰেকৰ্ড পালে, মানে কিবা ডাটা পালে। সেই ডাটা অনুযায়ী এইটো ৰিভিল কৰা হ'ল যে বেনু এষ্টেৰইডৰ যি বোকা আছে, বোকা মানে ঠিক শুকান বুলি ক'বলৈ, শুকান মাটি আছে,
তাতে অক্সিজেন আৰু হাইড্ৰজেনৰ অণুবোৰ বন্ড হৈ আছে, মানে বন্ড হৈ মলিকিউল ফৰ্ম কৰিছে, যাক হাইড্ৰক্সিল বুলি কয়। এতিয়া হাইড্ৰক্সিল কি বস্তু মই ক'ব নালাগে, তুমি চায়েন্স পঢ়িছে বা 10 নকলৈকে চায়েন্স পঢ়িছে সিহঁতে জানো হাইড্ৰক্সিল আয়ন লাগেই ৱাটাৰ হ'বৰ কাৰণে। চ' তাতে হাইড্ৰক্সিল আয়ন হাইড্ৰক্সিল আয়ন হিচাপে পাইছে। এতিয়া চাইণ্টিষ্টে এইখিনি কথা এইখিনি কথা জনাৰ পিছত এটা এজাম্পশ্যন কৰিছে যে যিটো বেনু উল্কাপিণ্ড আছে সেইটো লিকুইড ৱাটাৰ ৰাখিবলৈ সিমান ডাঙৰ নহয়, মানে লিকুইড ৱাটাৰ থাকিবলৈ বহুত ডাঙৰ এষ্টেৰইড লাগে যদি থাকে। চ' চাইণ্টিষ্টে এতিয়া এজাম্পশ্যন কৰিছে যে বেনুটো আচলতে কোনোবা ডাঙৰ এষ্টেৰইডৰ এটা ভগ্নাৱশেষে, মানে খুন্দা খাই ভাঙিছে, সেই ভাঙাখিনিয়ে হৈছে বেনু এষ্টেৰইড। মানে এটা সময়ত ডাঙৰ এষ্টেৰইড আছিল এটা, সেই ডাঙৰ এষ্টেৰইডটো এটা সময়ত পানীত ডুব গৈ আছিল, মানে পানীত ডুবি আছিল, সেইকাৰণে সেই পানীৰ অণুবোৰ ডাঙৰ এষ্টেৰইডটোত আহিল আৰু সেই ভাঙাৰ পিছত বেনু এষ্টেৰইডত আহিল। চ' সেইকাৰণে ক'ব পাৰি যে এইটো কোনোবা নিশ্চয় গ্ৰহৰে অংশ হ'ব য'ত আগতে জীৱন আছিল, মানে চাইণ্টিষ্টে ধাৰণা কৰিছে। এতিয়া 2023 চনত এই প্ৰবটো যি আছে অচাইৰিছ ৰেক্স, সি পৃথিৱীলৈ উভতি আহিব, মানে সি বেনুৰ ওচৰলৈকে যাব, ছাৰ্ফেচত লেণ্ড কৰিব আৰু কিছুমান চেম্পুল ল'ব, আৰু এই চেম্পুলবোৰ কালেক্ট কৰি সি পুনৰ পৃথিৱীলৈ ঘূৰি আহিব 2023 চনত। আৰু তাৰে পিছত চাইণ্টিষ্টে নিজৰ ৰিচাৰ্চখিনি আৰম্ভ কৰিব, আৰু আৰম্ভ কৰাৰ পিছত কিবা ৰিজাল্ট ওলালে গম পোৱা যাব যে কি কথা, আচল কথা কি, পানীয়ে আছে নে বেলেগ কিবা না আৰু ক'ৰবাত জীৱনৰ সন্ধান পায়ে। ত' সেইটো গাইজ আমি যেতিয়া আৱিষ্কাৰ হয়, যেতিয়া আহে তেতিয়াহে গম পাম। ত' তেতিয়ালৈকে এইটো এটা ছাছপেন্সৰ কথা, কিন্তু এটা ভাল কথা যে এটা চাইণ্টিষ্টৰ কাৰণে হিউজ ছাকচেছ যে সিহঁতে ট্ৰাই কৰি ক'বা ধৰিও মানে পিয়ৰ ৱাটাৰ বুলি ক'বই লাগিব, পিয়ৰ ৱাটাৰৰ সন্ধান পাইছে, মলিকিউলছ পাইছে। এতিয়া ৰিচাৰ্চ কৰাৰ পিছতহে গম পোৱা যাব সেইটো আচল মতে কি। ত' তেতিয়ালৈকে আমি ৱেইট কৰিব লাগিব। ত' গাইজ আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে এই নলেজৰ কথাখিনি সকলোৱে গম পাওক। আৰু গাইজ যদি আৰু এনেকুৱা নতুন লেটেষ্ট নলেজ ৰিলেটেড ভিডিঅ' চাবলৈ বিচাৰে, জাষ্ট ছাবস্ক্ৰাইব টু মাই চেনেল নলেজ নলবাৰী। অ'কে গাইজ, দেন আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম।